हेलो गाइज वेलकम बैक टू माई चेनेल कल्पना डि एसएमएस ब्लग आहक आज भिडिओ आरम्भ करूँ आशा करूँ सकलो भाले आछे आरो आज भिडिओ मैं इवनिंग टाइमत स्टार्ट करिছোঁ आरो एतिया मैं এটা আপোনালোকক দেখাব আছে বস্তু এটা কাৰণ আজি ৰাতিপুৱাৰ পৰা মানে দুদিনমান হ'ল আৰু ফ্ৰেণ্ড এজনী অহা কথা হৈ আছিলে সো মানে অলপ এক্সাইটেড হৈ আছিলোঁ সো আজি ফাইনেলি আহিলে আৰু আহিলে আপোনালোকক দেখাবও নহ'ল আৰু এনেকুৱা অৱস্থা হ'ল য'ত নামিব কৈছিলোঁ তাৰ পৰা একদম গাড়ীয়ে লৈ গুচি গ'ল আগলৈ টিএছবি কলেজ পাৰ কৰি দিলেগৈ বিচাৰিতে চিনিও নাপালে গতিকতে গৈ আগবাঢ়ি গৈ লৈ আহিলোগৈ আৰু ফাইনেলি আহি পালে এইজনী দীপশিখা হাই মোৰ আপোনালোকে গম পাইছিলে মই তেজপুৰত কোৰ্চ কৰি আছিলোঁ আমি একেলগে কোৰ্চ কৰিছিলোঁ PGDCA কোৰ্চ গতিকে এয়া ফ্ৰেণ্ড আহি পাই গ'ল আৰু তাই কাইলৈ এক্সাম আছে তাইৰো আছে দুইজনীৰে আছে দেখাম ইগৰাকীকো আৰু দুইজনীৰে কাইলৈ এক্সাম আছে টেটৰ যিহেতু এক্সাম চলিব কাইলৈ গতিকে তাৰ কাৰণে দিবলৈ আহিছে যিহেতু ওচৰতে সেইবাবে তাই আহিলে কি ক'বা কেনেকুৱা লাগিছে আহি ভাল লাগিছে আহি আমি প্ৰসাদ কি খাইছা প্ৰসাদ আহি প্ৰসাদ দিছে কি হ'ল গাড়ীয়ে লৈ গুচি গ'ল ন গাড়ীয়ে লৈ গুচি গ'ল দূৰলৈ ফোন নধৰা ফল মানে বেগত ফোন ভৰাই ক'ব নোৱাৰে আৰু এফালে এজনী আছে ভাল লাগিছে না আহি হাই ভাল লাগিছে বহুত ভাল লাগিছে তোমাক লগ পাই বেছি ভাল লাগিছে নাজানো কি পাইছা আৰু বহুত ভাল লাগিছে দে আহি আৰু কাইলৈতো শুভেচ্ছা থাকিলে বাৰু এক্সট্ৰাকে কাইলৈ দেখা যাব গতিকে কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি বহুত ভাল লাগিছে সঁচাকৈ মানে বহুত ভাল লাগিছে ক'ব নোৱাৰোঁ মানে এক্সপ্লেইন কৰিব নোৱাৰোঁ বহুত ভাল লাগিছে আৰু প্ৰিপেৰেশ্যন কেনেকুৱা এক্সামৰ ঠিকে আছে খালি দিম কালি এক্সাম এটা নকৰিবা খালি দিম এক নম্বৰ মোৰ নাম থাকিব আহি যিহেতু ক'লোঁ ভাল লাগিছে গতিকে ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে দেখাই থাকিবলৈ ট্ৰাই কৰিম ক'ত যাওঁ কি কৰোঁ আৰু পৰাপক্ষত আমাৰ সৈতে তেজপুৰত অলপ বেলেগ বেলেগ ধৰণৰ ভাওনা হয় গতিকে ভাবিছোঁ সিহঁতক আজি আমাৰ ভাওনাও অকণ দেখাম যিহেতু ভাওনা চলি আছে গতিকে সিহঁতকো অকণ দেখাম গতিকে চাই থাকিব আৰু ভিডিঅ'টো কিমানখিনি পাৰোঁ দেখাব চাহ খাবলৈ ৰেডি চাহ দিছোঁ এজনী পূৰা ফোনত বিজি বান্ধৱীৰ লগত লেকচাৰ মানে কাইলৈ মিলাই আছে আৰু কেনেকৈ লগ পাব তাৰপিছত এয়া চাহ আনি দিছোঁ খাবলৈ আৰু এতিয়া আমি কেনেকৈ আছে পকৰীটো ভাল লাগিছেনে টেষ্টি এইটো পকৰীটো তাইৰ ভাগৰ আছিলে দেই আমাৰ ঘৰত মানে আছিলে আৰু খাবলৈ পাবলৈ কাৰণে আমি পালোঁ আৰু বহুত টেষ্টি হৈছে ভাল লাগিছে মই নাখালোঁ নহয় দুপৰীয়া গৈ মামাৰ ঘৰ পালোগৈ মায়ে কৈছে ভাত বাঢ়িছিল আৰু খাবলৈ যে আমাৰ ভাগতে আছিলে মানে এটা পেটিকোট তুমি কোৱাচোন বাৰু থেংক ইউ ভালে লাগিছে ন তাৰপিছত কিবা কোৱা কালি এক্সামৰ টেনশ্যন হৈ আছে ন লাইটকে লোৱাৰ এতিয়া টেনশ্যন লৈ লাভ নাই যিমান দিনৰ পৰা যি পঢ়িলা হয় নহ'বা কোৱাচোন আজি মানে চিৰিয়াছ বহুত মাইণ্ডত হেৰি লৈ পেলাই লাভ নাই কাইলৈ বিন্দাছ দি দিবা গাইজ কালি মই ফালি দিম দেই ক'লোঁ আৰু কাইলৈ ফালি দিব বোলে এজনী তাকে চবকে মানে বেষ্ট অফ লাক দিছোঁ ধুনীয়াকৈ কোনোবা আৰু যদি কম্পিটিশ্যন লগাবলগীয়া আছে লগাই দিওঁ আৰু মোৰ নাম গাৰ্গী দেই অঁ গাৰ্গী কি লিখা টাইটেল তান্ত্ৰিক অঁ আৰু তোমাৰ দীপশিখা কৈ দিয়া টাইটেল এয়া তেজপুৰৰ মোৰ ফ্ৰেণ্ড হয় আৰু প্ৰায় আমি দুজনীতো বহুত বহুত বেছি লেকচাৰ ন যেতিয়া লগ পাওঁ মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ তাই বহুত ভাল আছে বেছি হ'লেতো নহয় আৰু দেই ইমান একো ঠিক আছে তেতিয়াহ'লে খাই লওঁ তাৰপিছত অকণমান ইহঁতক দেখুৱাওঁ আৰু যিহেতু ফাৰ্ষ্ট টাইম আহিছে চ' ঠিক আছে বাই বাই ব্লগ মানে ব্লগ কৰা নাই চাই লৈছোঁ কেনেকৈ ওলাই দিওঁ ওলাবি এয়া গাঁৱৰ হা আপোনাৰ সখী নেকি অঁ এয়া মামাৰ সখী আৰু এয়া অঁ আপোনাৰ ভাইটি মামীৰ ভাইটি আৰু এয়া মামাৰ
পানী খাই হৈ গ'ল আৰু অকণমান লগৰজনীক এইজনীক লৈ গ'লোঁ আমাৰ যিহেতু ভাওনা চলি আছে গতিকে তাইকো লৈ গ'লোঁ এয়া শুই আছে এতিয়া এইফালে পূৰা কিতাপ চিতাপ মেলি চবেই শুইও আছে আৰু পূৰা মানে কাইলৈ পৰীক্ষাটো সেইকাৰণে আগদিনাইনো চবৰে জানেই আৰু পৰীক্ষাৰ আগত চবৰে লৰালৰি লাগে সেইকাৰণে পূৰা যি সোমাওক নোসোমাওক পূৰা মাৰি আছে আৰু দুইটা পূৰা পঢ়াত বিজি এগৰাকীটো পঢ়াৰ জহত নগ'লেই ভাওনা চাবলেই নগ'ল ন ভয় খাই আছে বহুত বুকু মানে ধাপ ধাপ মাৰি আছে সেইকাৰণে পূৰা এদিনৰ কাৰণে ভাওনা ত্যাগ কৰি দিছে তাই সেইকাৰণে নিনিলোঁ আৰু জোৰ জবস্তি কৰি কিন্তু এখেতক লৈ গ'লোঁ কাৰণ তেজপুৰতকৈ আমাৰ জামুগুৰিত বহুত ধুনীয়া ভাওনা হয় সেইকাৰণে ভাবিলোঁ অকণ তাইক দেখুৱাই আনো চ' বহুত বেছি ভাল পালে আৰু জানি জামুগুৰিত বহুত ধুনীয়া ভাওনা হয় সেইবাবে আমি চাই বৈ আহিলোঁ এতিয়া ইহঁতকে পঢ়িব দিছোঁ আৰু এতিয়া মোৰ শুমগৈ আৰু ৰাতিপুৱা ইহঁত যাব এক্সাম দিবৰ কাৰণে গতিকে তেতিয়া বাই বাই গুড নাইট আৰু ভিডিঅ'টো আজি আপলোড নহ'ব কাইলৈ মানেহে আপলোড হ'ব ঠিক আছে বাই 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 গুড নাইট শুই যোৱা মৰ্ণিং লগ পাম অ'কে বাই 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 হেল্ল' গাইজ গুড মৰ্ণিং উঠি আহিছোঁ শুৱাৰ পৰা ধিপিক বাইদেউৰ পৰা পঢ়া দিছে কেনেকুৱা প্ৰিপেৰেশ্যন কি হ'ল ঠিকেই হৈছে আৰু আৰু কিমান বাকী আছেনে কিবা বাকী বাকী নাই জাষ্ট এনেই চাই আছোঁ আৰু মানে লাষ্ট টাইম ৰিপিট ৰিপিট কৰি আছোঁ এক্সাম ভালকৈ দিবা থেংক ইউ থেংক ইউ ঠিক আছে বাই 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 শুৱা উঠি আহিছোঁ আৰু একদম মুখ চুখ ফুলি গতি নাই এতিয়া মুখ চুখ ধুই লওঁ আৰু এতিয়া সিহঁতৰ 8টাৰ পৰা ৰিপৰ্টিং টাইম আছে সেইকাৰণে সিহঁতি ৰেডি হ'ব আৰু এতিয়া গা চা ধুই চ' মই উঠি মেলি আহিছোঁহে যাওঁ ঠিক হওঁ হেল্ল' গাইজ লগৰকেইজনী আহিলে সিহঁতৰ এক্সাম আছে বুলি আপোনালোকক কৈছিলোঁ আহি পালে এতিয়া খুব ভাগৰুৱা নহয় বহুত ভাগৰ লাগিছে ভোক মৰিলে আহি ভাত খালোঁ ভাতকেইটা বিৰাট দিলোঁ টোপনি লাগিছে ঘৰ যাবলৈ মন যোৱা নাই কিন্তু উপায় নাই যাব লাগিব একদম সিহঁত ভোকত আছিলে আৰু পৰীক্ষাৰ পৰা আহি পাইছেহিহে এতিয়া তাৰপিছত খাই বৈ ল'লে এতিয়া এক্সাম কেনেকুৱা হ'ল ফালি দিছোঁ পূৰা ঠিকে আছে আৰু ভালে হৈছে মোটামুটি ভাল হৈছে দেই এতিয়া ঘৰ যাবা আৰু এতিয়া ঘৰলৈ যাম মোক লগ পাই বহুত ভাল লাগিলে থেংক ইউ আৰু হেৰি এইটোকে গৈ পাই কল কৰি দিবা ঠিক ঠিক আছে আছে কৰিম বাই 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 সিহঁতক গাড়ীত উঠাই থৈ আহিমগৈ ওলাই ল'বলৈ আছে চাগে ন ওলাই লওঁ ঠিক আছে ফাইনেলি ওলালে দুইজনী গৈ আছোঁ যোৱা আৰু ন ভাল লাগিল দুদিন কল্পনাক কষ্ট দিলোঁ আৰু থেংক ইউ একো নাই আমাৰ কাৰণে কষ্ট আকৌ আহিবা কৰিলা হা, আকৌ আহিবা। তুমি এবাৰ তেজপুৰ গ'লে এইবোৰত গ'লে যাবা হা নেক্সট আহিলে আহিবা হা পূৰা ঠিক আছে তই যাবি আমাৰ তালৈ তেজপুৰ ঠিক আছে ঠিক আছে তেতিয়াহ'লে বাই বাই সিহঁতক গাড়ীত উঠাই দিওঁগৈ ঠিক আছে নেক্সট এটা নতুন ভিডিঅ' লৈ আকৌ আহিম গতিকে আজিলৈ বাই বাই আজি ভিডিঅ'টো ইমানখিনিয়ে ঠিক আছে বাই বাই